ঘৰটো এক্সপ্ল'ৰ কৰি থাকে কি আছে तो सुना ही होगा पिहू द एक्सप्लोरर ना मोबू हेलो एवरीवन वेलकम टू GROG-Vlogs আজি 4th Saturday सो उठोते अलप देरी हल এতিয়া 9টা মান বাজিছে বাহিৰত পুৰা ৰ'দ দি আছে বতৰ ভালেই খালি অলপমান গৰম আমাৰ পিহু মাকে বনোৱা পিঠু বল লৈ খেলিব চেষ্টা কৰিছে ৱাকাৰত বহি বহি তাইৰ এখন ছুপাৰ কাৰ ওৱান অফ দ্য ছুপাৰ কাৰ্ছ আৰু সেইখনত বহি তাই ঘৰটো এক্সপ্ল'ৰ কৰি থাকে কি আছে এয়া চাওক তাইৰ কাৰনামা চলি আছে এতিয়া এনেকৈ চলি থাকিব দিনটোলৈ Mama is preparing roti for Pihu. It was sa. Oh, it is Pihu roti. It is Pihu roti. Ma kya banai? Yo. It is a murat pori jabo bitu. Godur bostu ase. Thank you. Roti pala. কি পালা ৰুটি কল খাবা মই গুচাই দিম হা মই কলটো গুচাই দিম তুমি খাবা দেই পিপি মানুহ কল খাব হয় না হ'ব দিয়া এতিয়া ৰুটি অকণ খাই দিয়া অলপমান ৰুটি খাই দিয়া
ল'লে আমাৰ ব্ৰেকফাষ্ট আহি গ'ল ৰুটি আৰু বুট ডাল ইয়াত আহিছে হা খেলি নাচিব কওক কি বনাব আজি তুমি চব্জি বাচিব আহিছা কি ভাজিব জিকা দি ভাজিব নেকি মই খাই পোৱা নাই কিন্তু মই মানে খালীকৈ খাই পাইছোঁ জিকা দি আলু দি দিব আজি কিবা অলপ বেলেগ ষ্টাইল বনাওক বেলেগ কিবা ষ্টাইল আপুনি জানে সদায়তো একে টাইপে খাই থাকে হা আলু দি কি দি বনাওঁ আলু বিলাহী দিয়ে কৰি দিয়ক হ'ব কি খাইছা তুমি মাল্টা জুচ খাইছা নানি কি বনাই আছা আমাৰ নানি কি বনাই আছা এইয়া নানি পুৰৈ শাক বনাই আছে মাছ বনাই আছে নানি ইয়াত তোমাৰ খানা বনি আছে পুৰৈ শাক বনি আছে ভাতটো বাঢ়ি দিছোঁ আৰু দেই জিকা আলু